हेलो गाइज वेलकम टू माय यूट्यूब चैनल मैं मोर चैनल आपलोक सकलोके स्वागतम जनाइছোঁ আৰু আজি বনাবলৈ ওলাইছোঁ কঁঠালৰ সবজি সো ভাবিছোঁ আপোনালোকৰ মাজলৈ ভিডিওটো অকণমান আগবঢ়াই দিওঁ এয়া দেখিছে মই কঁঠালখিনি কাটি ললোঁ কাটি লৈ ইয়াতে অকণমান টাইম 10-15 মিনিট মান টাইম মই এয়া নিমখ পানীত ভিজাই থৈ দিছোঁ যাতে কঁঠালটো কলা নপৰে আৰু এইফালে দেখিছে এয়া কুকাৰত মই পানী ৰাখিছোঁ এতিয়া মই কঁঠালখিনি কুকাৰত দি দিম আৰু হুইচেল আহিবলৈ দিম 2-3টা এয়া মই কঁঠালখিনি ধুই ললোঁ আৰু এতিয়া মই এই কঁঠালখিনি কুকাৰত দি দিম এয়া মই কঁঠালখিনি দি দিলোঁ আৰু এতিয়া মই গেছত বহাই দিম এইফালে কুকাৰটো মই বহাই দিলোঁ গেছত কুকাৰটো বহাই দিলোঁ আৰু 2-3টা মান হুইচেল আহিবলৈ দিম মই কঁঠালৰ সবজি বনাবলৈ ৰেডি কৰি ললোঁ এয়া পিঁয়াজ কাটি লৈছোঁ ইয়াতে 2টা পিঁয়াজ আছে আলু কাটি লৈছোঁ এইফালে অকণমান আদা নহৰু কেঁচা জলকীয়া তেজপাত এখিলা আৰু শুকান জলকীয়া 2টা আৰু এইখিনি হৈছে কঁঠাল যিখিনি মই সিজাই ললোঁ কুকাৰত এয়া এইফালে গাহৰি বনাই আছোঁ দেখিছে গাহৰি বনাই আছোঁ এইফালে কেৰাহীটো বহাই দিলোঁ আৰু কেৰাহীটো গৰম হ'ল ইয়াতে এতিয়া তেল দিম মই তেল দি দিলোঁ আৰু এইখিনি এতিয়া গৰম হ'ব দিম এয়া তেল গৰম হ'ল ইয়াতে অকণমান পাঁচফোৰণ দিছোঁ শুকান জলকীয়া 2টা আৰু তেজপাত এখিলা দিছোঁ আৰু কাটি ৰখা পিঁয়াজখিনি দিছোঁ এইখিনি এতিয়া ভাজি দিম আৰু অলপমান ৰঙচুৱা হোৱালৈকে ৰখিম ইয়াতে এতিয়া আদা নহৰু পেষ্টখিনি মই ইয়াতে দি দিম আদা নহৰু পেষ্টখিনি দি দিলোঁ কাটি ৰখা আৰু এইখিনি এতিয়া ভালদৰে লৰাই দিম আদা নহৰু কেঁচা গোন্ধটো যাতে নাইকিয়া হয় আৰু পিঁয়াজখিনি অকণমান গল্ডেন কালাৰ হ'বলৈ দিম আৰু আপোনালোকে ইয়াতে বিলাহী ব্যৱহাৰ কৰিব পাৰে কিন্তু মই বিলাহী ব্যৱহাৰ কৰা নাই এইফালে মোৰ গাহৰিও হৈ গ'ল এয়া গাহৰি ৰেডি হ'ল এতিয়া এইখিনি নমাই থ'ম নমাই থৈ দিয়াৰ পিছত ইয়াতে মই গৰম মছলা আৰু ধনিয়া দি দিম এইখিনি এতিয়া গেছ অফ কৰি দিলোঁ এইখিনি হৈ গ'ল এইফালে পিঁয়াজখিনি গল্ডেন কালাৰ হৈ গ'ল আৰু আদা নহৰু কেঁচা গোন্ধটো গুচি গ'ল এতিয়া মই ইয়াতে সিজাই ৰখা কঁঠালখিনি দি দিম এয়া দেখিছে সিজাই ৰখা কঁঠালখিনি দি দিছোঁ আৰু ইয়াতে মই আলুখিনি দি দিম একেলগে কাৰণ কঁঠালখিনি যিহেতুকে মই সিজাই লৈছোঁ সেইটো কাৰণে আলুখিনিও একেলগে দি দিছোঁ এইফালে কঁঠালখিনি অকণমান লৰাই আছোঁ ইয়াতে একো দিয়াই নাই এতিয়া মই নিমখো দিয়া নাই এতিয়াহে দিম আৰু কেৰাহীটো চেঞ্জ কৰি ল'লোঁ কাৰণ সেইটো অকণমান সৰু হৈছে কেৰাহীটো সৰু হৈছে জেগাটো অলপ ঠেক হৈছে লৰাব অসুবিধা হৈছে সেইকাৰণে এইটো আকৌ বহাই দিলোঁ ইয়াত দেখিছে এতিয়া মই ইয়াতে নিমখ দিম ইয়াতে মই নিমখ দি দিছোঁ নিমখ সোৱাদ অনুযায়ী আপোনালোকে দিব পাৰে মই নিমখখিনি দি দিলোঁ আৰু অকণমান লৰাই দিম এতিয়া ইয়াতে হালধি দি দিম এয়া হালধি দি দিলোঁ নিমখ দি দিলোঁ এইফালে এতিয়া জিৰা গুড়ি দি দিম জিৰা গুড়ি দি দিলোঁ চিকেন মছলা আধা চামুচ দি দিলোঁ মিট মছলা আধা চামুচ দি দিলোঁ কাশ্মীৰী মিৰ্চ অকণমান দি দিছোঁ আৰু এইফালে ধনিয়া আধা চামুচ দি দিছোঁ এইখিনি ভালদৰে লৰাই দিম এতিয়া দেখিছে এইখিনি ধুনীয়াকৈ এতিয়া মিক্স কৰি দিলোঁ আৰু এনেকৈ ভাজি থাকিম অকণমান টাইম
এয়া দেখিছে মই কঁঠালখিনি ভাজিয়ে আছোঁ। এয়া ভজা হৈ গ'ল, বহুত টাইম ভাজিলোঁ। ইয়াতে মই এতিয়া গৰম পানী দি দিম। এয়া দেখিছে মই গৰম পানী দি দিছোঁ। এয়া গৰম পানী দি দিলোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ উতলিব দিম। এতিয়া ইয়াতে মই গৰম মছলা দিম আৰু মই গ্ৰেভি নবনাওঁ, কাৰণ বেলেগ আঞ্জা একো মই বনোৱা নাই, কাৰণ গাহৰিটো মই নাখাওঁ, দেহা আৰু মই গাহৰি নাখাওঁ। সেইটো কাৰণে এনেকুৱাকৈ বনাই থৈছোঁ। বেছি গ্ৰেভিও বনোৱা নাই, বেছি জোলো বনোৱা নাই। চ' এতিয়া ইয়াতে মই দিম গৰম মছলা। এতিয়া মই গৰম মছলা দি দিছোঁ। দেখিছে, আপোনালোকে ইয়াতে থাকিলে কচুৰি মেথিও ব্যৱহাৰ কৰিব পাৰে। মই প্ৰায়ে কচুৰি মেথি দিওঁ, কিন্তু আজি দিয়া নাই। কচুৰি মেথি দিলে আৰু বেছি ধুনীয়া সোৱাদ এটা আহে। আৰু ইয়াতে মই লাষ্ট দি দিছোঁ ইয়াতে ধনিয়া পাত। মই ধনিয়া পাত দি দিলোঁ আৰু অকণমান লৰাই দিছোঁ মই। এয়া মোৰ কঁঠালৰ চব্জি ৰেডি হৈ গ'ল আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ। এয়া গাহৰি ভাজি। এইফালে গাহৰি ভাজি, কঁঠালৰ চব্জি, পিঁয়াজ জলকীয়া। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।